Hello my dear beautiful people. আশা কৰোঁ আপোনালোক সকলো ভালে আছে, হ্যাপি আছে, সুস্থ হৈ আছে। জনিত পৰিস্মিতাৰ আন এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ মোৰ আগৰ ভিডিঅ' কেইটা চাই আপোনালোকে ভাল পাইছে আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপিৰ ভিডিঅ'। ৰেচিপি বুলিবলৈ তেনেকুৱা একো নাই, যিহেতু উইণ্টাৰ ছিজন, এই উইণ্টাৰ ছিজনত জলফাই আচাৰ খাই খুবেই ভাল লাগে নহয় জানো। সেই গতিকে মই ভাবিলোঁ এটি জলফাইৰ মিঠা ধুনীয়া আচাৰৰ ৰেচিপি আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰোঁ। গতিকে আহকচোন পলম নকৰি আজি এই ৰেচিপিটো আমি সকলোৱে উপভোগ কৰোঁ। জলফাইৰ মিঠা আচাৰ বনাবলৈ মই ইয়াত 1 কেজি পৰিমাণৰ জলফাই লৈ লৈছোঁ। এতিয়া মিডিয়াম ফ্লেমত এটা পেনত অলপ পানী গৰম কৰি ল'ম আৰু এই পানীখিনি গৰম হোৱালৈ বাট চাম। পানীখিনিত অলপকৈ উতল আহিছে। এতিয়া উতলিবলৈ ধৰা পানীখিনিত 1 চামুচ নিমখ দি ল'ম। যিহেতু জলফাইখিনি 10 মিনিটমান বইল কৰি ল'ম, বইল কৰিবৰ বাবে মই পানীখিনিত অকণমান নিমখ দি লৈছোঁ আৰু ইয়াৰ পিছতে মই দি দিম ইয়াত 1 চামুচ ভিনেগাৰ আৰু ভিনেগাৰ আৰু নিমখ দি পেলাই পানীখিনি ভালদৰে মিহলাই দিছোঁ। ভিনেগাৰ আৰু নিমখ দিয়া পানীখিনিত এতিয়া মই জলফাইখিনি অলপকৈ দি দিম। এয়া মই পানীখিনি জলফাই দি দিছোঁ আৰু গোটেই জলফাইখিনি সম্পূৰ্ণকৈ বইল নকৰোঁ, অলপমান ভাঙি হাতেৰে যাতে মোহাৰিলে ভাঙি যোৱাকৈ তেনেকুৱা এটা পৰিমাণত মই বইল কৰি ল'ম। 10 মিনিটমান মই বইল কৰি ল'ম। এয়া পানীখিনিত উতল আহিবলৈ ধৰিছে আৰু এনেদৰে মই ভালদৰে লৰাই চাইছোঁ আৰু তাৰ মাজতে এটা জলফাই মই হাতেৰে মোহাৰি চাম ভালদৰে সিজিছে নে নাই। 80% মান বইল হৈ গ'লেই ৰেডি হৈ যাব। পুৰা কমপ্লিট বইল কৰিব নালাগে, যিহেতু জলফাইখিনি অলপ পকাই আছিলে আৰু অকণমান সিজিবলৈ বাকী আছে আৰু 2 মিনিটমান মই ৰাখিম। আচাৰ বনাবৰ পৰা জোখেৰে জলফাইখিনি 80% বইল হৈ গৈছে। এতিয়া মই গেছটো অফ কৰি লৈছোঁ। এই বইল কৰি লোৱা জলফাইখিনি শুকান বাউল এটাত মই কাঢ়ি লৈছোঁ আৰু ইয়াৰ পৰা গোটেই পানীখিনি এতিয়া শুকুৱাব লাগিব। সেইকাৰণে অকণমান সময় এতিয়া মই ৰ'দত দি দিম। আচাৰৰ বাবে মছলা তৈয়াৰ কৰিবৰ বাবে মই এতিয়া লৈছোঁ গোটা ধনিয়া 1 চামুচ, চফ 1 চামুচ, গোটা জালুক 1 চামুচ, এজৱাইন 1 চামুচ আৰু গোটা জিৰা 1 চামুচ। এই গোটেই মছলাখিনিৰ সেমেকা ভাৱটো আঁতৰাবৰ বাবে মই এখন কেৰাহীত মছলাখিনি 5 মিনিট ফ্ৰাই কৰি ল'ম। মছলাখিনি ভাজি ল'বৰ বাবে মই এতিয়া গেছটো জ্বলাই লৈছোঁ আৰু মিডিয়াম ফ্লেমত লৈ মই এখন লুৰ সৰু কেৰাহী পাতি দিছোঁ আৰু কেৰাহীখন গৰম হোৱালৈ মই বাট চাম। তাৰপিছতে গোটেই গোটা মছলাখিনি মই ইয়াত 5 মিনিটমান সেমেকা ভাৱটো আঁতৰি নোযোৱালৈকে মই ভাজি থাকিম। কেৰাহীখন গৰম হৈছে, মছলাখিনি দিব পৰা জোখেৰে কেৰাহীখন যিহেতু গৰম হৈছে, এতিয়া মই গোটা মছলাখিনি অলপকৈ কেৰাহীখনত দি দিছোঁ। গোটেই মছলাখিনি দি লোৱাৰ পিছত এতিয়া লাহে লাহে মছলাখিনি মই লৰাই থাকিম আৰু কণ্টিনিউৱাছ লৰাই থাকিব লাগিব, কাৰণ যদি আমি নলৰোৱাকৈ ৰাখি দিওঁ তেতিয়াহ'লে মছলাখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে আৰু জ্বলি গ'লে তেতিয়া মছলাখিনিৰ পৰা এটা তিতা ভাৱ এটা আহে আৰু আচাৰখিনি খাবলৈ বেয়া হয়। সেইকাৰণে মছলাখিনি যাতে জ্বলি নাযায় সেইকাৰণে
50% মান ৰোষ্ট হোৱাকৈ মছলাখিনি আমি ভাজি ল'লে হ'ল। আৰু হাতেৰে ভাঙিলে যদি ধুনীয়াকৈ ভাঙি যায়, ধনিয়া এটা লৈ পেলাই আমি যদি হাতেৰে ভাঙি চাওঁ, ধুনীয়াকৈ যদি ভাঙি যায় তেতিয়া আমি গম পাম যে মছলাখিনি আমাৰ ৰেডি হৈ গৈছে। সেইকাৰণে হাই ফ্লেমত আমি ল'ব নালাগে, মিডিয়াম ফ্লেম বা ল' ফ্লেমত লৈ পেলাই মছলাখিনি আমি 5 মিনিটমান ভাজি ল'লে হৈ যায়। এতিয়া ভাজি লোৱা মছলাখিনি শুকান প্লেট এখনত মই এনেদৰে কাঢ়ি লৈছোঁ আৰু কাঢ়ি লোৱাৰ পাছত এই মছলাখিনি মই ভালদৰে হাতেৰে বহলাই দিছোঁ যাতে মছলাখিনি সোনকালে ঠাণ্ডা হৈ যায়, আৰু ইয়াৰ পিছতেই মই মছলাখিনি গুড়ি কৰি ল'ম। জলফাইৰ মিঠা আচাৰ বনাম, আৰু মিঠা আচাৰ বুলি ক'লে সকলোৰে মনলৈ গুড়ৰ কথাই আহে, নহয় জানো? গতিকে জলফাইৰ মিঠা আচাৰৰ বাবে মই গুড়খিনি এনেদৰে মিহি মিহিকৈ কাটি লৈছোঁ। গোটা মছলাখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া এই মছলাখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে গুড়ি কৰি ল'ম। জলফাইখিনিৰ কথা বাৰু আপোনালোকে পাহৰিলে নেকি? সেইখিনি ৰ'দত শুকুৱাই থৈছিলোঁ যে, ভালদৰে ৰ'দত শুকুৱাৰ পিছত এতিয়া জলফাইখিনি মই এনেদৰে হাতেৰে মোহাৰি দিছোঁ। এনেদৰে ভালদৰে মোহাৰি ল'লে জলফাইখিনি যেতিয়া আমি তেলত পগাম তেতিয়া ধুনীয়াকৈ তাত তেলখিনিও সোমাই যায়, আৰু যেতিয়া মছলাখিনি ঢালিম আৰু মছলাখিনিও জলফাইখিনিত সুন্দৰকৈ মিহলি হৈ যায়, আৰু তেতিয়া খাবলৈ বেছি সোৱাদ হয়। সেইকাৰণে মই গোটাকৈ নাৰাখি জলফাইখিনি হাতেৰে এনেকৈ পিটিকি মোহাৰি লৈছোঁ। এতিয়া বনাম জলফাইৰ আচাৰখিনি। তাৰ বাবে মই কেৰাহী এখন পাতি লৈছোঁ, আৰু কেৰাহীখন গৰম হোৱাৰ লগে লগে মই ইয়াত দিম এতিয়া মিঠাতেল। মই গুড লাইফৰ কচ্চি ঘানি মিঠাতেলটো ব্যৱহাৰ কৰিছোঁ। এই তেলটো খাবলৈ অকণমান ভাল লাগে, কাঢ়া হয়, গতিকে মই এই কচ্চি ঘানি মিঠাতেলটোৱে মই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই কেৰাহীত মিঠাতেল ঢালি দিছোঁ। যিহেতু আচাৰত অকণমান তেল বেছি হ'লে ভাল লাগে খাই, কিন্তু হেল্ডি নহয়, কিন্তু আচাৰ বুলি ক'লেতো তেলটোৱে মেইন। তেল যিমানেই বেছি হয় সিমানেই ভাল হয়, সেইকাৰণে অকণমান তেল মই বেছিকৈ দিছোঁ। আৰু পৰাপক্ষত আপোনালোকে বেলেগ ৰেচিপি বনালে বা ঘৰুৱাভাৱে খালে ইমান তেল ব্যৱহাৰ নকৰিব, যিহেতু তেল আমাৰ হাৰ্টটোৰ কাৰণে বহুত বেয়া। তেলখিনি গৰম হৈ গৈছে। এতিয়া মই এই তেলখিনিত কেইখিলামান তেজপাত দি দিছোঁ, আৰু তাৰ পাছতে মই শুকান জলকীয়া 3টামান মই এনেদৰে ভাঙি পেলাই দি দিছোঁ। তেজপাত আৰু শুকান জলকীয়াৰ যি ফ্লেভাৰ, সেই ফ্লেভাৰটো আচাৰত যেতিয়া মিলি যায় তেতিয়া খাবলৈ আচাৰখিনি বহুত সোৱাদ হয়। সেইকাৰণে মই তেজপাত আৰু শুকান জলকীয়া এনেদৰে গৰম তেলখিনিত ভাজি লৈছোঁ। ইয়াৰ পাছতে মই ইয়াত দি দিম পিটিকি লোৱা জলফাইখিনি, আৰু অলপ অলপকৈ এনেদৰে মই জলফাইখিনি গৰম তেলখিনিত মই দি দিছোঁ। জলফাইখিনি তেলৰ লগত ভালদৰে মিহলি হোৱাৰ পিছত এতিয়া মই ইয়াত সোৱাদ অনুসৰি অকণমান নিমখ দি দিছোঁ। নিমখটো ইম্পৰ্টেণ্ট নহয় দিয়াটো, ইচ্ছা কৰিলে আপোনালোকে নিদিবও পাৰে। ইয়াৰ পিছতে মই ভালদৰে জলফাইখিনি আকৌ এবাৰ মিহলাই দিছোঁ। এনেদৰে তেলৰ লগত ভালদৰে জলফাইখিনি লৰাই দিয়াৰ পিছত এতিয়া মই এই জলফাইখিনিত যি গুড় কাটি লৈছিলোঁ, এই গুড়খিনি মই এই জলফাইখিনিত দি দিম। এয়া কাটি লোৱা মিহি মিহিকৈ কাটি লোৱা গুড়খিনি মই জলফাইখিনিত দি দিছোঁ।
আকৌ ভালদৰে গুড়খিনিৰ লগত এতিয়া জলফাইখিনি মই মিহলাই ল'ম। এনেদৰে গুড়খিনি গলি নোযোৱালৈকে মাজে মাজে মই লৰাই থাকিম, নহ'লে কেৰাহীত লাগি যোৱাৰ চান্স থাকে, আৰু যদি কেৰাহীত লাগি ধৰে তেতিয়াহ'লে অকণমান তিতা ভাৱটো আচাৰত সোমাই পৰে। আগতেও কৈছোঁ, তিতা হ'লে জলফাই খাবলৈ বহুত বেয়া হ'ব, সেইকাৰণে মাজে মাজে মই এনেদৰে লৰাই থাকিম আৰু গুড়খিনি গলি নোযোৱালৈকে মাজে মাজে এনেদৰে জলফাইখিনি মই হেতাৰে লৰাই যাম। গুড়খিনি ভালদৰে গলি জলফাইৰ লগত মিহলি হৈ গৈছে। ইয়াৰ পিছতে মই গুড়ি কৰি লোৱা গোটা মছলাৰ মিশ্ৰণখিনি মই ইয়াত ঢালি দিম। বহুতে এই মছলাখিনি আগতীয়াকৈ দি দিয়ে, কিন্তু মই মানে গোন্ধটো যাতে ধুনীয়াকৈ ওলায় তাৰ বাবে মই মছলাখিনি সদায় দেৰিকৈয়ে দিওঁ, আৰু আপোনালোকেও এনেকৈ দেৰিকৈ দি চাবচোন, তেতিয়া মছলাখিনিৰ গোন্ধটো ধুনীয়াকৈ ওলাই পৰে। আৰু আগতীয়াকৈ দি দিলে অকণমান গোন্ধটো কমি যোৱা নিচিনা মই পাওঁ, সেইকাৰণে মই মছলাখিনি দেৰিকৈ দিওঁ। আৰু এনেদৰে মছলাখিনি দি পেলাই মই আকৌ এবাৰ ভালদৰে মিহলাই লৈছোঁ গোটেই মিশ্ৰণখিনি। জলফাই আচাৰখিনি হৈ গ'ল। এতিয়া মই গেছটো অফ কৰি দিছোঁ। ইয়াৰ পিছতে মই এই জলফাই আচাৰখিনিত 1 চামুচ ভিনেগাৰ দি দিম। ভিনেগাৰ এই কাৰণেই দিছোঁ, প্ৰথমতেও বইল কৰি লওঁতে অকণমান ভিনেগাৰ দিছিলোঁ, আৰু এতিয়াও অকণমান দি দিছোঁ, কাৰণ মই আচাৰখিনি ষ্ট'ৰ কৰি ৰাখিম। যদি আপোনালোকে লগে লগে খাই শেষ কৰিব বিচাৰে তেতিয়াহ'লে ভিনেগাৰ নিদিলেও হৈ যায়, কিন্তু যদি আপোনালোকে বটলত ৰাখি পেলাই আপোনালোকে 1 মাহ 2 মাহৰ কাৰণে যদি ষ্ট'ৰ কৰি ৰাখিব বিচাৰে তেনেহ'লে ভিনেগাৰটো দিবই, সেইটো বহুত এচেঞ্চিয়েল হয়। ভিনেগাৰ নিদিলে আচাৰখিনি ভেঁকুৰ লাগি যোৱাৰ চান্স থাকে, নহ'লে বেয়া হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে মই শেষত অকণমান ভিনেগাৰ দি এনেদৰে পুনৰবাৰ মই গোটেই মিশ্ৰণখিনি ভালদৰে মিহলাই দিছোঁ। এয়া টেষ্টি জলফাইৰ মিঠা আচাৰ ৰেডি হৈ গ'ল। এতিয়া মই এই জলফাই আচাৰখিনি কাঁচৰ পাত্ৰ এটাত কাঢ়ি লৈছোঁ। যদি আপোনালোকে কেৰাহীত জলফাইখিনি বহু দেৰিলৈকে থৈ দিয়ে তেতিয়াহ'লে আচাৰখিনি তিতা হৈ যোৱাৰ চান্স থাকে, সেইকাৰণে গৰমে গৰমে এনেদৰে কাঁচৰ বাউল এটাত কাঢ়ি থৈ দিব, আৰু পাৰিলে ৰুটি বা ভাতৰ লগত গৰমে গৰমে পৰিৱেশন কৰি চাবচোন, খুব ভাল লাগে। জলফাইৰ মিঠা আচাৰৰ ৰেচিপিটো চাই আশা কৰোঁ আপোনালোক সকলোৱে ভাল পালে। আচলতে ৰেচিপি বুলিবলৈ তেনেকুৱা একো নাই, সকলোৱে ঘৰত বনাই থাকে, আৰু ময়ো ভাবিলোঁ আজি মিঠা আচাৰৰ এটা ৰেচিপি বনাওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি মোৰ এই আচাৰৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব দেই। আৰু আপোনালোকে ঘৰত যদি ট্ৰাই কৰি চায় তেনেহ'লে কেনেকুৱা পালে ঘৰৰ মানুহে খাই পেলাই সেয়াও জনাবলৈ কিন্তু নাপাহৰিব। আৰু এই চেগতে মই জনাব বিচাৰোঁ, যিসকলে মোৰ চেনেলটো অলৰেডি ছাবস্ক্ৰাইব কৰি থৈছে তেওঁলোকক বহুত বহুত ধন্যবাদ, আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক অনুৰোধ কৰিছোঁ আৰু আশা ৰাখিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিয়ে, আৰু বেল আইকনটো ক্লিক কৰোঁতে যিটো অল বুটন পায় সেই অল বুটনটো যাতে আপোনালোকে ক্লিক কৰি থয়, যাৰ জৰিয়তে আপোনালোকে মই দিয়া ভিডিঅ'বোৰ অতি সোনকালে আৰু সকলোতকৈ আগত উপভোগ কৰিব পাৰিব। থেংক ইউ ছ' মাছ। এনেদৰেই মোক আপোনালোকে মৰম দি যাব আৰু আশীৰ্বাদ কৰি যাব। যদি কিবা ভুল হয় সেই ভুলখিনিও আঙুলিয়াই দি যাব। থেংক ইউ। পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে মই জেনিট পৰিস্মিতাই আজি চেনেলটোত এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। থেংক ইউ।